আজি কৃষক ৰাইজে ওলাই আহিছে আৰু দিনৰ ভাগত কৃষি বিভাগৰ পৰা সজাগতা কৰা হৈছিলে আৰু এটা ৰাজহুৱাভাৱে কাতি বিহু যিটো পৰম্পৰাগতভাৱে আমাৰ কৰা হয় সেই ধৰণে এটা পবিত্ৰ পৰিৱেশত আজি কোকৰাঝাৰ জিলাত কাতি বিহু আমি উদযাপন কৰিছোঁ। কিমানটা চাকি জ্বলোৱা হৈছে? ইয়াতে চাকি আপোনালোকে দেখিছে বহুত শাৰী আছে, মোৰ দেন 100 চাকি জ্বলোৱা হৈছে আৰু তুলসীৰ তলতো কৰা হৈছে আৰু যিটো আকাশবন্তি বুলি কয় সেইটোৰো এটা চেষ্টা আমাৰ কৰা হৈছে যে আকাশবন্তি জ্বলোৱাৰ বাবে। আমাৰ এইটোৱে ঈশ্বৰলৈ অনুৰোধ যে কৃষকসকলৰ যিটো আগন্তুক দিন আছে, আগন্তুক খেতি আছে খুব ভালদৰে হয় আৰু এইটোৰ লগতে মই জনাবলৈ বিচাৰোঁ যে আপোনালোকে দেখিছে যে কৃষি বিভাগৰ পৰা বহুকেইটা পদক্ষেপ লৈ থকা হৈছে আৰু মই ভাবোঁ যে এই গোটেই বছৰটো কৃষক ৰাইজৰ বাবে বৰ ভালকৈ যাব আৰু আমাৰ অসমৰ বাবেও এটা ভাল ইয়েৰ হিচাপে আমাৰ হ'ব। থেংক ইউ। হয়, ডিপাৰ্টমেণ্টেল এইবাৰ প্ৰথমবাৰ সেইটো আয়োজন কৰা হৈছে। আমাৰ একচুৱেলি সেইটো ট্ৰেডিশ্যনেল ছিষ্টেম, প্ৰত্যেক ঘৰতে একচুৱেলি কাতি বিহুটো পালন কৰা হয় আগে পিছে এনেকৈ, কিন্তু এইবাৰ মানে আমাক চৰকাৰে নিৰ্দেশ দিলে সেইটো মানে ৰাজহুৱাভাৱে কৰিব লাগে। তো সেইটো মতে আমি এটা মানে সজাগতা আহি পালে আমি এটা শিবিৰ ইয়াতে মানে সেইটো হৈ গ'ল। আমি ইয়াতে আলোচনা কৰিলোঁ ৰিগাৰ্ডিং মানে নেচাৰেল ফাৰ্মিং আৰু লগতে ডিপাৰ্টমেণ্টেল যিবিলাক মানে স্কিম চলি আছে আমাৰ সেইবিলাকক আমি খেতিয়কবিলাকক মানে ভালকৈ ধুনীয়াকৈ মানে একদম আমি বুজাই দিলোঁ। তাৰপিছত কিছুমান আমাৰ কিবা আছিলে সেইটো চিড ডিষ্ট্ৰিবিউশ্যনো আমি মানে সৰিয়হ যেনেকৈ আৰু লেণ্টিল চিড সেইটো আমি এইটো চেৰিমনিয়েলি আজি ডিষ্ট্ৰিবিউশ্যন কৰাটো আমি আৰম্ভ কৰিলোঁ আজি।